কাৰ কাৰণে কবিতা? সূৰ্যৰ শুদ্ধতা, সমুখৰ বাট জলক তবক, বাওঁ হাতৰ টিপত মৰে কুশীলক, জননীৰ বুকুত কাল যমুনা। কাৰ কাৰণে কবিতা? সূৰ্যৰ তেজস্বিতা। শ্বহীদৰ হাৰ, শিয়াল কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ। কাৰ কাৰণে কবিতা? তাপস কবিৰ তেজৰ শলিতা। মই এক বিপুলায়তন নাটকৰ গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত, মোৰ অসহায় চকুৰ আগত বিশাল শব্দ কল্পদ্ৰুম, উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা প্ৰশাখাত উচ্ছাৱন্ত ধুমুহাৰ কোলাহল, মুক্ত উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ। মোৰ অনুভূতিৰ বিপজ্জনক দুৱাৰ দুফাল কৰি খোলা, যকৃতৰ সুশশ্ৰুত সুস্থতাই জানো সকলো। তোমাৰ লগত মোৰ বিস্তৰ মতভেদ, বৰং যদিও দুষ্প্ৰাপ্য তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয়। মই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি, যাৰ এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত। নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ দুৱাৰ, তোমাক বুকুত থৈ কৰা মোৰ আশ্চৰ্য নিৰ্মাণ। ভয়ংকৰ ভাঙনৰ মুখত স্থিত দীৰ্ঘ পৰিশ্ৰমেৰে গঢ়া সুশোভিত উদ্যান। পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো, ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান। হাৰে হাৰে বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ দুৱাৰ, কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপ লতাৰ তিমিৰ প্ৰথিত শিপা ছিন্ন বিচ্ছিন্ন, শ্বাসৰোধী অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনা। মোৰ প্ৰকৃতি, মোৰ প্ৰিয়া, তুলি লোৱা মোৰ অপাপ হৃদয় ধ্বংসস্তূপৰ পৰা। তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসংগতা। লগৰীয়াৰ চকুত ধূলি দি বালিঘৰ সাজি একান্ত মনে উমলি থকা ল'ৰাটোৰ দৰে এক অদ্ভুত আনন্দবোধত মুগ্ধ। প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ আইৰ চাদৰৰ মূলা নাচৰত লাগি থকা কিংবদন্তীৰ কৰুণতা। এনেকৈ আছো, দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে দুহাতেৰে দাঙি ল'ব লাগে। জিভাত দুখৰ ঘৰৰ লোণ, উকালিত ওলাই আহে ভাতৰ নিখনি। খং মোৰ সহজতে নুঠে, দায়িত্বশীল পিতাৰ দৰে মই জানো খং কেনেকৈ সামৰি থব লাগে। ক্ষমাই বা কাক বোলে, প্ৰচুৰ দায়িত্ব মোৰ, দুখবোৰ তুলি তালি মানুহ কৰাৰ গধুৰ দায়িত্ব। একান্তত জুৰুলি জুপুৰি নৰিয়া দেহা, কিবা এটা কব খুজিলেই আল জিভাৰ পৰা ছিটিকি পৰে অজানিত তেজ মুখৰ ভিতৰে বাহিৰে। মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা, মোৰ স্নায়ুৰ বিচিত্ৰ বীণাৰ সহস্ৰতাৰ কৃতজ্ঞতাবোধত গধুৰ। বুকুৰ ভিতৰত অজৰ অমৰ পৃথিৱী, যাৰ কাষত বহিলে উজ্জ্বল হৈ উঠে মোৰ নৰিয়া দেহ। ভ্ৰমণ বিলাসী মনৰ শেষ হয় সকলো আয়োজন, ভৰি চুই গুচি যায় আবেলিৰ ৰ'দ। মই মাথো বহি থাকো লিৰিকি বিদাৰি গুৰুভাৰ শিকলি। আঙুলি কামুৰি পালো ঘোলা তেজ, চেঁচা বিদ্ৰোহ, চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ। অথচ মোৰ সেই স্পৰ্ধা নাই অথবা বিৰল প্ৰাজ্ঞতা। কমৰেড, বুকুখন বিষাইছে, বন্দুকটো উমদি বুকুতে থাকক, আঁতৰাই নিনিবা। লাগিলে তৰ্জনী আঙুলিটো মোৰ ট্ৰিগাৰতে থোৱা। বন্দুকৰ নলেৰে জলক অবিৰাম বিজুলী। ৰাতিটো পাৰ হৈ গলে আমাৰ আৰু ভয় কি? নলে গলে লগ লাগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ।